স্বাগতম জানাইছোঁ আন এটি ভিডিঅ'লৈ। আমি বৰ্তমান গৈ আছোঁ এতিয়া এই ফুল এখন আহ লগ পামেই আৰু ইয়াতে দুলীয়াজানৰ ভিতৰত ডাঙৰ বিহু হয়। ইয়াতে আজি হ'ব ন? আজি কেইটা বজাত আছে? অঁ হ'ব আৰু 3:30টাৰ পৰা ইয়াতে বিহু মুকলি বিহু আৰম্ভ হ'ব। সেইও দেখাম বাৰু। আমি গাভৰু দলং চাবলৈ আহিছোঁ। গাভৰু দলঙৰ ওপৰত আছোঁ মই। 1975 চনতে নিৰ্মিত হৈছিলে এইখন আৰু 700 মিটাৰ দীঘল, 12টা খুঁটা 11টা খুঁটা। চাওক, আপোনালোক দেখাই আছোঁ কিমান দীঘল। সকলোৱে কওঁ, যদি দুলীয়াজান আহে এইখন নোচোৱাকৈ নাযাব। আপোনাৰ এইখন আছে চেচনি বুলি কয় গাঁওখনৰ নাম। তো ইয়াতে আছে 700 মিটাৰ দীঘল, বহুত দীঘল। চাওক, একো মনিবই নোৱাৰি। Cause we'll be